Hello, নমস্কাৰ গেছ ওয়েলকাম টু মাই ইউটিউব চেনেল নিপন দাস ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি যিহেতুকে আন্তৰ্জাতিক নাৰী দিৱস মই পোনপ্ৰথমে সকলো মহিলালৈকে আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো নাৰীয়ে সুস্থ সবল হৈ দৃঢ় মানসিকতাৰে জীৱন যুদ্ধত যুঁজি যাওক তাৰে কামনা কৰিলোঁ আজি আন্তৰ্জাতিক নাৰী দিৱসত। তো গাইজ নাৰী দিৱস উপলক্ষে মই যি মোৰ মাৰ কথাই ক'ম, যিহেতুকে মই মোৰ জীৱনত প্ৰথম লগ পোৱা নাৰীগৰাকী হৈছে মোৰ মা। আজি মোৰ দেউতা মৰা 2023 চনত প্ৰায় 13 বছৰ হ'ল। 2010 চনত মোৰ দেউতা ঢুকাইছিল। এই দেউতা ঢুকোৱাৰ দিনৰ পৰাই মায়ে যথেষ্টখিনি কষ্ট কৰি আমাক এইখিনি পৰ্যায়লৈ আনিবলৈ সক্ষম হ'ল। আজি মই ডিগ্ৰী কমপ্লিট কৰিলোঁ, এতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ ছ'চিয়লজিত। চ' কাৰ কাৰণে? মই মাৰ কাৰণে। মোৰ মায়ে যেতিয়া দেউতা মৰে প্ৰায় 35 আছিল মাৰ এজ। তো তেতিয়াৰ পৰাই অকলশৰে মায়ে গোটেই সম্পূৰ্ণ ঘৰখনৰ দায়িত্ব পালন কৰি আহিছে। মানুহৰ বহুত কটু কথা শুনিব লগা হৈছে, বহুতে ইটিকিঙো কৰে। চ' কিছুমান ক্ষেত্ৰত মায়ে বাহিৰত যাব লগা হয়, কিছুমান কাম কৰিব লগা হয়। অফিচিয়েল পাইছিল, দেউতা ৰেলৱেৰ কণ্ট্ৰেক্ট কাম কৰিছিল। তো সেইটো কাম মায়ে ইয়াতে অংগনবাড়ীত প্ৰায় 12টামান বজালৈকে অংগনবাড়ীত কাম কৰে। অংগনবাড়ী ছুটি দি বজাত আৰু দেউতাৰ কামটোত যায়, তাতে কৰে প্ৰায় 9টামানলৈকে কৰে ৰাতি। মই মাক নিব পৰা নাছিলোঁ, তেতিয়া মই বহুতখিনি যথেষ্ট সৰু হৈছিলোঁ, প্ৰায় 10-11মান বছৰ হৈছিল তেতিয়া মোৰ। সেই 10-11 বছৰৰ ল'ৰাটোৱে যাব নোৱাৰে, আৰু বাও যিহেতুকে যাব নোৱাৰে, আৰু আমি দুটা বা আৰু মই ঘৰত থাকোঁ। মায়ে কেতিয়াবা খোজকাঢ়ি ইয়াৰ পৰা ৰঙিয়ালৈকে গৈছিল। যথেষ্টখিনি কষ্ট কৰি মায়ে হেৰি কৰিছিল। তো ভাবক এগৰাকী নাৰীয়ে নিজৰ সন্তানৰ কাৰণে, নিজৰ ঘৰখনৰ কাৰণে কিমানখিনি কষ্ট কৰিব পাৰে, কিমানখিনি ত্যাগ স্বীকাৰ কৰিব পাৰে। তো তেনেকুৱা হ'লে ভাবক নাৰী ক'ত দুৰ্বল? নাৰী কেতিয়াও দুৰ্বল হ'ব নোৱাৰে। এগৰাকী নাৰীৰ যথেষ্ট সাহসিকতা হয়, আৰু বিশেষকৈ নাৰী মানে মাগৰাকীয়ে সন্তানৰ কাৰণে বেলেগক মাৰিব পাৰে আৰু নিজে মৰিবও পাৰে। তো মাতৃশক্তি আপোনালোকে। আৰু গাইজ এটা কথা চাওক, মানুহে নাৰীক সদায় দুৰ্বল বুলি ভাবে। কিছুমান ক্ষেত্ৰত নাৰী দুৰ্বল মানে কিছুমান নিজাকৈ দুৰ্বলী সজায়। মানে কিছুমান ক্ষেত্ৰত ছোৱালী মানুহে এনেকুৱা আছে, মানে নিজৰ ওপৰত অত্যাচাৰ হৈ থকা দেখিও সেইটোৰ ক্ষেত্ৰত তেখেতসকলে কি কৰে, প্ৰত্যুত্তৰ দিবলৈ সাহস নাথাকে। এইটো কিন্তু একদম ভুল কথা। কাৰণ চাওক, হয় হাজবেণ্ডৰ কথা মানিব লাগে বা ঘৰখনৰ কথা মানিব লাগে, সেইখিনি সময়লৈকে মানক। যিখিনি সময়লৈকে সেই হাজবেণ্ডে, সেই ঘৰখনে আপোনাক সন্মান দিব, সেইখিনি সময়লৈকে আপুনি সেইখন ঘৰক সন্মান দিয়ক। যেতিয়ালৈকে আপোনাক সেইখন ঘৰে অত্যাচাৰ কৰিব, তেতিয়া আপুনি সেইখন ঘৰক সন্মান দিয়াৰ কোনো অধিকাৰ নাই বা যুক্তিয়ে নাই। কাৰণ যেতিয়া আপুনি ইমান অত্যাচাৰ সহ্য কৰিও নীৰৱতাৰ ভূমিকা গ্ৰহণ কৰিব, তেতিয়া আপোনাক সেই নীৰৱতাখিনিক দুৰ্বলতা বুলি তেখেতসকলে আপোনাৰ ওপৰত আৰু অত্যাচাৰ দুগুণ চলাব। মানসিকভাৱে নিজে প্ৰস্তুত হৈয়ে ছোৱালীজনী বিয়া হ'ব লাগে। যিহেতুকে ছোৱালী এজনীয়ে নিজৰ মাকৰ ঘৰখন এৰি নতুন ঘৰ এখনত গৈ চলিব লাগে, গতিকে সেই ছোৱালীজনী বিশেষকৈ মানসিকভাৱে প্ৰস্তুত হ'ব লাগে। আৰু পঢ়া শুনাখিনি মেইন। পঢ়া শুনা কৰি নিজৰ ভৰিত থিয় দিহে ছোৱালী বিয়া হ'ব লাগে। যে 20 বছৰ হ'ল বিয়া হ'বই লাগিব এইটো কথা নহয়। সেয়ে আৰু মাক দেউতাককো কৈছোঁ মই, আপোনালোকৰ ছোৱালীজনীক ইমান সোনকালে বিয়া নিদিব। কাৰণ সেই ছোৱালীজনীক বিয়া দিয়াৰ আগতে শাৰীৰিক মানসিকভাৱে প্ৰস্তুত কৰি লওক, এখন ঘৰত কেনেকৈ চলিব পাৰিব, আৰু প্ৰত্যুত্তৰ দিয়াৰ এই সাহসকণ গোটাই ল'ব ছোৱালীজনীক বিয়া দিয়াৰ আগতে। আৰু ছোৱালীসকলকো কৈছোঁ, তোমালোকে বা ভনী মোৰ যিয়েই নোহোৱা, তোমালোকেও বিয়া হোৱাৰ আগতে সাহসকণ ৰাখি ল'বা। কাৰণ সত্য কথাত কেতিয়াও ভয় কৰিবৰ দৰকাৰ নাই। সত্য কথাত যুক্তি দিবা, আৰু তোমাৰ যদি ভুল আছে তুমি নীৰৱ হৈ থাকা, সেইটোৱে বেটাৰ হ'ব তোমাৰ কাৰণে। আৰু যদি তুমি ভুল কৰা নাই, সেই মানুহজনে যদি ভুল কৰিছে, সেই মানুহজনক তুমি উত্তৰ দিয়া, সেইটো হৈছে সাহসিকতা। আৰু যেতিয়া তোমাক
দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিব। তুমি যদি নীৰৱতা হৈ থাকা, প্ৰত্যেকটা ভাল কামতো নীৰৱতা, বেয়া কামতো নীৰৱতা, তেতিয়াহ'লে তোমাৰ সেই দুৰ্বলতাৰ সুযোগকণ সিহঁতে তোমাৰ সৰলতাৰ সুযোগকণ সিহঁতে দুৰ্বলতা বুলি গ্ৰহণ কৰি তোমাক আৰু দুনিয়া অত্যাচাৰৰ পৰা। মোৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে কমেণ্ট বক্সত প্লিজ জনাব কোনখিনিত ভুল হৈছে মোৰ, আৰু কোনখিনিত ভুলখিনি শুধৰাই দিব বুলি আপোনালোকে মোৰ আশা থাকিল। তো নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।